নেহা ঐ নেহা এতিয়া বাথৰুম ইমান দেৰি কি কৰি আছ নহয় মোৰ কলেজ দেৰি হৈছে ন মোৰতো গা ধুব লাগে তই ইমান দেৰি 1 ঘণ্টা 2 ঘণ্টা সোমাই থাক যে বাথৰুমত ঐ পিংকি তই দৰজাখন ভাঙিম বুলি ভাবিছ নেকি তই দেখিছিলি নাই মই এইমাত্ৰ সোমাইছিলো তই কিন্তু সদায় মই যেতিয়া বাথৰুমত আহোঁ তেতিয়াই তই উৎপাত কৰ তাৰ আগত তই মোবাইলটো পিটিকি বিচনাতে পৰি থাক তোক সদায় মই নটিচ কৰিছোঁ দেই এই এইজনী আজিও দেৰি হ'বগৈ আৰু ক্লাছলৈ হ'ব দে অলপ সোনকাল কৰ এইজনী দেৰি কৰোঁ বুলিয়ে কৰে নেকি সদায় সদায় ঐ পিংকি মোৰ গা ধুই হৈ গৈছে তই আজিতো প্ৰেক্টিকেলৰ কপি লিখি শেষ হ'ল নাই মই লিখিয়ে আছো শেষেই হোৱা নাই তই শেষ কৰিলি কি ঠাট্টা মাৰিছ তই মোক ইমান দিনে তোৰ পৰাই চাই লিখিলোচোন মই এতিয়া কি মই লাষ্টত মই নিজে লিখিম বা কথা কৈছে লিখ সোনকালে তাৰপিছত মই লিখিব লাগিব হ'ব দে আৰু অলপ বাকী আছে সোনকালে লিখিবি তাৰপিছত মই কপি কৰিব লাগিব নহ'লে ছাবমিট কৰা ডেট পালেহি পিছত মই লিখিব টাইমেই নাপাম হ'ব ঠিক আছে আজি ৰাতি মই কমপ্লিট কৰিম দে কালিলৈ তই লৈ ল'বি ঠিক আছে দে আজি কমপ্লিট কৰি দিবি তেন্তে কালিলৈ মই লৈ ল'ম বেবী শুনচোন কথা এটা ঐ জেংকুৰি তোক চাবলৈ অহা নাই মই বেবীৰ লগত কথা আছে কাৰণেহে আহিছোঁ বৰ মুখখন ঘূৰাবলৈ বেবী শুন তই মোক কাইলৈ প্ৰেক্টিকেলৰ কপিখন দিবিচোন মই অলপ কপি কৰিম হ'ব দে ল'বি তোৰ কপিখন কাইলৈ মই ল'ম বুলি কোৱা নাছিলোঁ জানো তই আকৌ যে এক দিবলৈ বিচাৰিছ পাহৰি গৈছিলোঁ ৰিংকি বহীখন তই পৰহিলৈ ল'বি দে কালিলৈ পিংকিয়ে নিব মানে ঠিক আছে দে হ'ব তই মোক পৰহিলৈ দিলেই হ'ল তই সঁচাই পাহৰ নে মিছাই পাহৰ তইহে জানিবি দেই এইমাত্ৰ তোক ক'লোঁ যে কাইলৈ বহীখন মই ল'ম আগতে তাইক দিম বুলি ক'লি যে তই জানি বুজি কৰ চাগে ন নালাগে যা তোৰ বহী মোক তাই পটককৈ সুধি দিলেই যে সেইটো কাৰণে কৈ পালোঁ মুখৰ পৰা ওলাই গ'ল তই তাতে ভুল নুবুজিবিচোন মই তোকেই প্ৰথম দিম তইহে জানিবি সঁচাই কৈছ নে মিছাই কৈছ চবৰ লগতে যে ভালৰি লগাই থাকিব বিচাৰ তই তোকতো মোক কেতিয়াবা ডাউটে আহি যায় ৰিংকিক বহি দিয়ে তোকচোন বাকী টাইমত পাত্তাই নিদিয়ে বাকী টাইমত মইহে তোৰ লগত থাকিব লাগে আৰু এতিয়া বহি খোজা টাইমত বেবী বহীখন দিবি এইবোৰ বাদ দে মইনো কাইলৈ ল'মেই কথা এটা শুনচোন বেবী শুন না পৰীক্ষা কেইদিন মই তহঁতৰ ঘৰত থাকি ল'ম দেই মানে তোৰ লগত একেলগে ডিছকাছ কৰি পঢ়িম মোৰ জানো ৰুমত একদমেই পঢ়া নহয় কেলৈ গম পাওঁ এই নেহাজনী ইমান সৰু ছোৱালীৰ নিচিনা চিঞৰি পঢ়ে নহয় তাই পাহৰিয়ে গ'ল নেকি কলেজত পঢ়িছোঁ বুলি চিঞৰি পঢ়ে মোক পঢ়িবলৈ একদম ডিষ্টাৰ্ব কৰি দিয়ে সেইটো কাৰণে মই তহঁতৰ ঘৰত থাকি পিনে পঢ়িম দেই হ'ব আহিবি একো নাই লগতে পঢ়িম দে মই তহঁতৰ ঘৰত পঢ়িব গ'লে তহঁতৰ মায়ে কিবা বেয়া চেয়া পাবনি আকৌ নাপায় বেয়া এনেও তোক আমাৰ মায়ে ভালেই পায় সঁচাকৈ কৈছনে ভাল পায় বুলি হয় বাৰু এনেও ভাল ছোৱালীকে ভাল পাব ন তোৰ আচল ৰূপটো মোৰ মায়ে দেখা নাই বুলিহে তই আমাৰ ঘৰত গ'লে যিহে কপৌজনীৰ দৰে থাক বা ইমান ঠাণ্ডা ছোৱালী হৈ কেনেকৈ দেখাব পাৰ তই সেয়াইতো টেলেণ্ট বুজিছ ক'ত কেনেকৈ থাকিব লাগে মই ভালকৈ জানো বুজিলি হয় দে ঠিকেই ব'ল কেণ্টিনৰ পৰা আহোঁগৈ কিবা এটা খাই আহোঁগৈ তই যে আজিকালি ৰাহুলৰ কথা বেছি নকওঁ যে আৰু তাক নামাত নেকি বাৰু তই মাতাও নেদেখোচোন বেছি বাদ দে তাৰ কথা আৰু ক'বলৈ কৈ নাথাকিবি তাৰ কথা মোক কি হ'ল কিবা কাজিয়া লাগিলি নেকি তহঁতে ধেৎ কি কাজিয়া কৰিমনো সেইটোৰ লগত কচোন কাজিয়া কৰা নাইও মই এনেই মোৰ দেখিব মন নাযায় তাক কেলে তেনেকৈ দেখিব মন নাযায় বুলি কৈছ সিচোন কেতিয়াও তোৰ কথা দেখিব মন নাযায় বুলি নকয় তই এবাৰ তাৰ কথাত গাত পাতি ল'বলৈ জানো মই দে সি মোক কি বুলি কয় তই যি ভাব ভাবি থাক বাহ এইজনীয়ে একদম গাত পাতি লৈছে দেখিছা একদম বেয়াকৈ কওঁতে কেনেকৈ গাত পাতিছে মনে মনে এইও ভাল পায় এই ভাল পালেও মই নজ্বলো কেলেনো জ্বলিম মোকেই যদি নপতালে এইজনীক ক'ত পতাব